হেল্ল', মই মইশ্চাৰাইজাৰ লগাম। এইটো লাকমিৰ হয়। ভালদৰে মাছাজ কৰি ল'ম। মেকআপ কৰাৰ আগত মইশ্চাৰাইজাৰটো লগাব লাগে স্কিনত, তেতিয়া মেকআপটো স্মুথ হয়। আৰু ভালদৰে মাছাজ কৰি ল'ম। এতিয়া এইটো মাৰ্চ কছমেটিকৰ প্ৰাইমাৰ হয়। প্ৰাইমাৰটো লগাই লৈছোঁ। এইটো ভালদৰে স্কিনত কৰি মই মেবেলিন ফিট মি ফাউণ্ডেশ্যন লগাম। গোটেই মুখখনতে ডট ডট কৰি পেলাই লগাম। আৰু নেক এৰিয়াটো লগাব, নহ'লে মুখখন বগা আৰু আপোনাৰ গলটো ক'লা হৈ থাকিব। আৰু মই এইটো মাৰ্চ কছমেটিকৰ ছেটিং স্প্ৰে এইটো লগাম, তেতিয়া ভালদৰে ব্লেণ্ড হ'ব। আৰু একচুৱেলি মোৰ কি হ'ল, বিউটি ব্লেণ্ডাৰত মই পানীৰে জোকোৱা নহ'ল, সেইকাৰণে ইয়াতো মই অকণমান ছেটিং স্প্ৰে মাৰি ল'ম। বিউটি ব্লেণ্ডাৰটো ইউজ কৰাৰ আগত অলপ তিতাই ল'ব লাগে পানীত, তেতিয়া ভালদৰে হয়, ব্লেণ্ডিংটো ভাল হয়। মই আজি পাহৰি গ'লোঁ, একো নাই, মই ছেটিং স্প্ৰে মাৰি লৈছোঁ। এতিয়াও হৈছে বাৰু ভালদৰে ব্লেণ্ড। আৰু এতিয়া এইটো লেকমিৰ ৰ'জ পাউডাৰ এইটো লগাম। গৰমৰ দিনত পাউডাৰটো ইম্পৰ্টেণ্ট। আৰু এতিয়া বিউটি ব্লেণ্ডাৰেৰে ধুনীয়াকৈ আৰু এবাৰ ব্লেণ্ড কৰি ল'ম। আৰু এয়া ফেচেছ কানাডাৰ কম্পেক্ট পাউডাৰ। এইটো মোৰ শ্বেডতকৈ অকণমান ডাৰ্ক হয়, সেইকাৰণে মই অলপ ইউজ কৰিছোঁ। হাজবেণ্ডে মোক গিফ্ট দিছিল, তেখেতে গম নাপালে, সেইকাৰণে। এতিয়া মই আইব্ৰ'খিনি ফিল আপ কৰিম। মই আইব্ৰ' ফ্লিপ কৰিব বহুত ভাল পাওঁ। এইটো মোৰ ফেভৰেট, মেকআপৰ ফেভৰেট কাম হয়, আইব্ৰ' ফ্লিপ কৰাটো। আৰু এয়া মই আইশ্বেডো লগাম। এইটো কালাৰ ফাৰ্ষ্ট লগাই ল'ম। দেন মই তাতকৈ এটা ডাৰ্ক কালাৰ লৈ পেলাই আৰু মই ইনাৰ কৰ্নাৰৰ পৰা ব্লেণ্ড কৰি ল'ম। মই ব্লেণ্ড কৰি আছোঁ। আৰু এতিয়া এইটো কালাৰ লগাম। এইটো ব্লু হয়, যিহেতু মই হোৱাইট পিন্ধিছোঁ সেইকাৰণে ব্লু লগাইছোঁ। আপোনালোকে নিজৰ ড্ৰেছৰ কালাৰ হিচাপে আই মেকআপটো কৰিব, কাৰণ কাপোৰৰ লগত মিলা হ'লে অকণমান ভাল লাগে। আৰু এয়া মই আইলেছ লগাম। যদি আপোনালোকক আইলেছ লগোৱা এটা ডিটেইল ভিডিঅ' লাগে, মোক জনাব, কমেণ্ট কৰি জনাব, মই দি দিম। আৰু এতিয়া মই মই কাজল নলগাওঁ, কাজলটো লগাব অলপ বেয়া পাওঁ, সেইকাৰণে মই আইশ্বেডোৱে লগাইছোঁ। আৰু আইলেছ লগালে আপোনাৰ আইলাইনাৰটো নলগালেও হয়। মই আইলাইনাৰ সেনেকৈ আইলেছ লগালে নলগাব পাৰোঁ। এতিয়া নোজটো অকণমান কণ্ট্ৰল কৰি ল'ম। এয়া মোৰ ব্ৰাছডাল হাতৰ পৰা
পৰি গৈছিল আৰু অকণমান কণ্ট্ৰলিং কৰি ল'ম শ্বেক এৰিয়া। মোক কণ্ট্ৰল কৰিব নালাগে বাৰু, মানে মোৰ মুখখন ইমান ডাঙৰ নহয়, তথাপিও ভাল লাগে কণ্ট্ৰলিং কৰি। আৰু এয়া মই ব্লাছ লগাইছোঁ। ব্লাছটো লগাওঁতেও অলপ ভাবিব লাগে, মোৰ অলপ মানে বেছি লগোৱা যায়, সেইকাৰণে ভয়কৈ লগোৱা হয় যাতে বেছি হৈ নাযায়। অকণমান বেছি হ'লে বাৰু একো নাই, যিহেতু মই ক'তো নাযাওঁ, মই ঘৰতে থাকিম। ক'ৰবাত গৈ অলপ বেছি হ'লে অলপ বেয়া দেখি। আপোনালোকৰ যদি কেতিয়াবা এনেকৈ ব্লাছটো বেছি হয়, তেতিয়া কম্পেক্ট পাউডাৰেৰে ভালদৰে তাৰ ওপৰত অলপ ব্লেণ্ড কৰি দিব, তেতিয়া মানে মেটচ হৈ যাব। আৰু এয়া মই হাইলাইটাৰ লগাম। হাইলাইটাৰ লগাই মই খুব ভাল পাওঁ। আৰু মই ভেচলিন লগাম লিপছত। আৰু এইটো লিপ লাইনাৰেৰে ফাৰ্ষ্ট অফ অল মই দুটা আঁকি ল'ম, তাৰপিছত লিপষ্টিক লগাম। মই ৰেড কালাৰৰ লিপষ্টিক লগাম, যিহেতু মই হোৱাইট পিন্ধিছোঁ, হোৱাইট কুৰ্তি। এয়া মোৰ লিপষ্টিকটো লগোৱাও হৈয়ে গ'ল। এয়া চুলিখিনি মেলি লওঁ। আৰু এইটো হৈছে মোৰ ফাইনেল লুক। কেনেকুৱা পালে জনাব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।